সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু যিসকল ব্যক্তিয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ আৰু যিসকলে আজি প্ৰথম ভিডিঅ' চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। শ্ৰী তুলসী আমি সকলোৱে কিয় ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এই শ্ৰী তুলসী 5 প্ৰকাৰ তুলসীৰে যেনে বন তুলসী, শ্যাম তুলসী, ৰাম তুলসী, নিম্বু তুলসী আৰু বিষ্ণু তুলসীৰে তৈয়াৰ কৰাৰ বাবে আমাৰ দেহৰ কাৰণে উপযোগী হয়। শ্ৰী তুলসী আমি সকলোৱে ব্যৱহাৰ কৰিব লাগে কিয়নো শ্ৰী তুলসীয়ে আমাৰ গোটেই বডিক মেইনটেইন কৰি ৰাখে। এই শ্ৰী তুলসী আমি ব্যৱহাৰ কৰিলে 200টাতকৈ অধিক বেমাৰৰ পৰা হাত সাৰিব পাৰোঁ। শ্ৰী তুলসী কেনেকৈ ব্যৱহাৰ কৰিলে আমাৰ উপকাৰ হয় জানো আহক। এনেকুৱা বহুত ব্যক্তি আছে উশাহ ল'বলৈ কষ্ট পায়, তেওঁলোকে ক'লা নিমখৰ সৈতে শ্ৰী তুলসী 5 ড্ৰপ মিহলাই খালে এই সমস্যা দূৰ হয়। যিসকল ব্যক্তিৰ এলাৰ্জি, একজিমা, দাঁত আদিৰ সমস্যা আছে তেওঁলোকে শ্ৰী তুলসী সেই ঠাইত কেইদিনমান লগালে সম্পূৰ্ণভাৱে ভাল হয়। যিসকল ব্যক্তিৰ হিমগ্ল'বিন কম আছে তেওঁলোকে ৰাতিপুৱা খালী পেটত আৰু ৰাতি আহাৰ খোৱাৰ আগত শ্ৰী তুলসী খালে তেজ বৃদ্ধি হয়। শ্ৰী তুলসীয়ে ওজন বেলেঞ্চত ৰাখে, শকত ব্যক্তিৰ চৰ্বি কমোৱাত আৰু ক্ষীণ ব্যক্তিৰ ওজন বৃদ্ধি হোৱাত সহায় কৰে। বহুতৰে মূৰত ওকণি থকা দেখা যায়, তেওঁলোকে নেমুৰ ৰসৰ লগত 8 ড্ৰপ মিহলাই ৰাতি কেইদিনমান লগালে ওকণি সম্পূৰ্ণৰূপে নোহোৱা হয়। কাণ বা নাকৰ বেমাৰ হ'লে শ্ৰী তুলসী 2 ড্ৰপ গৰম কৰি লগালে আৰাম পোৱা যায়। আহাৰ খোৱাৰ পিছত 2 ড্ৰপকৈ শ্ৰী তুলসী খালে খাদ্য হজম হয় আৰু হজম শক্তি বৃদ্ধি হয়। তেলৰ সৈতে 8-10 ড্ৰপ শ্ৰী তুলসী মিহলাই চুলিত লগালে চুলি সৰা বন্ধ হয়। কাহ হ'লে 2 ড্ৰপ শ্ৰী তুলসী অলপ আদাৰ ৰসৰ সৈতে খালে কাহ ভাল হয়। দাঁতৰ বিষ, দাঁত পোকে খালে শ্ৰী তুলসী 5 ড্ৰপ গৰম পানীৰ সৈতে মিহলাই কুলি কৰিলে ভাল হয়। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু শ্ৰী তুলসীৰ বিষয়ে কিবা জানিব বিচাৰে কমেণ্ট কৰি জনাব। ধন্যবাদ।